এতিয়া বৰ্তমান আছোঁ শ্বিলঙত শ্বুটিং চলি আছে দাদাৰ ভাগৰ। দাদা কি চঙৰ শ্বুটিং চলি আছে? এইটো বৰ ধুনীয়া এটা গীত, ৰঙা এটা গোলাপ। আচ্ছা আচ্ছা। নীল আকাশ আৰু আমাৰ কণ্ট্ৰেক্টাৰ আছে, বৰ ধুনীয়া গান। ইতিমধ্যে বহুত জনপ্ৰিয় হৈছে অসমত, অসমৰ বাহিৰতো মানুহে শুনিছে। কিন্তু আৰু আজিকালি জানে ইউটিউব যোগেদি যিহেতু প্ৰচাৰ হয়, ইউটিউব যোগেদি বহুতখিনি ঠাইত ইতিমধ্যে অসমৰ বাহিৰতে মানুহে শুনিছে, ভাল পাইছে। এইটো গানটো আজি আমি ভিডিঅ' শ্বুট কৰি আছোঁ শ্বিলং টিভিত, মানে পুলিচ বজাৰত। বৰ ধুনীয়া লোকেশ্যন আৰু কৰি ভাল লাগিছে, যিহেতু গানটোৰ অকণ কনচেপ্ট তেনেকুৱা ধৰণৰ। দাদা আপোনাৰ নামটো অলপ জানিব? মোৰ নাম ৰিপন বৰুৱা। ৰিপন বৰুৱা। যি কেৰেক্টাৰ কৰিছোঁ, মোৰ লগত আছে সুকন্যা বৰুৱা। আপোনালোকে চাব গীতটি, আৰু মই জনাই থাকিম ৰিলিজটো এতিয়া মানে আমি ভেলেণ্টাইন উইকত ভাবিছোঁ, ভেলেণ্টাইনৰ আগে আগে আপোনালোকৰ ওচৰলৈ আহিব, সোনকালে পাব। আৰু চ' আমি ট্ৰিজাৰ কিছুদিন পিছত আমি 4-5 তাৰিখ আমি ৰিলিজ কৰিম। তাৰপিছত গানটো আপোনালোকৰ ভেলেণ্টাইন উইকত কৰিম। ভেলেণ্টাইনৰ মুঠতে আগতে আপোনালোকে গানটো পাব। বৰ ধুনীয়া গান, আপুনি চাই থাকিব। তেওঁৰ ইউটিউব চেনেলটো কি আছিলে নাম? কৃষ্ণনাথৰ ইউটিউব চেনেল চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰিব গোটেইকেইজন। থেংক ইউ। চ' আপোনালোকে দেখিলে ইয়াত শ্বুটিং চলি আছে বৰ্তমান, আৰু আপোনালোকক মই জনাই থাকিম কি হ'ব এইডোখৰতে। চাই থাকক ভিডিঅ'টো।